গোটেই নাক কাণ কাটি সব ফেক দিলে সবতে এখন তাই কথা ওলাই যাব নোৱাৰা হৈছে যেনি যাও বোলে ললিতি তোৰ জেৰ বোলে এনেকুৱা কথা তোৰ জেৰ বোলে এনেকুৱা কৰিলে বোলে তই বোলে চাইছনে নাই পাই বুঢ়া মানুহটোৰ লগত বোলে পূজা চাবলৈ গ'ল বোলে কি কৰো মই মানে ভাবি পোৱা নাই ছোৱালীজনী বাপেৰে কৈছো সোনকালে ল'ৰা এটা চাই তোক আজিকালিৰ ভিতৰতে বিয়াখন দি দিম তাৰপিছত তই কেনেকে কি কৰ ময়ো চাম বেমাৰখন ইমান লাগিছে মোৰ আমাৰ বেমাৰ জানো পিছে এইবোৰ কেলে হৈছে মোৰ আমাৰ আকৌ এইজনী আমাৰ এই মোক বৈজনী কথা কৈছে অলপনি আয়ো খাই কাটি মুখখনকে মহাকুলক্ষণী এই মুখে হাউদি কৰিছে আৰু এইবোৰ নহলে মোৰ আগতে ইমান বেমাৰ আজাৰ নাই তাই ভাবিছে চাগে বুলিব বুইজনী মৰিলে মই বুলিব অকলে বুলিব এই ৰাস্তাত খাব পাৰিম বুলিব চব ময়ে খাব বুলিব আয়ো মোৰ ল'ৰাটো আৰু ঘৰখন চব কাইলে মোৰ পাইজনী কুলক্ষণীজনী বায়েকজনীয়ে গোটেই ঘৰ জ্বলাই শেষ কৰিছে মোৰ ঘৰত তল ওপৰ লগাইছে মহাকুলক্ষণী এজনী আনিলো এতিয়া সিহঁতৰ এপালমান ল'ৰা ছোৱালী ইটো পাছত সিটো বায়েকৰ ঘৰ ৰাখিব এনেই কুকুৰ এজনীয়ে নাতিছে আৰু এজনী আহিছে কুলক্ষণী গোটেইজনী কেটকেটকে কল্লা আৰু শনি সোমাইছে আকৌ আগতে কুলক্ষণী আছেই এতিয়া আকৌ শনি সোমালেহি মানে খং উঠি থাকে বছৰেকত মানে গোটেই মাহটো বায়েক ভনী সোপা বায়েক ভাই সোপা এইবোৰ ঘৰ ভৰি থৈছে একদম তাই ভৰাই থৈছে ঘৰখন আহি ওলাইছেহি পাতা টিপই থিয় হৈ থাকিব নালাগে ইয়াতে বহাহি আহা নহ'লে বাইৰে আকৌ ক'ব নহয় বুলিব ভনীজনী আহিলে ব বুলিও নকলে কথা খাৰাপে আহা মানুহজনী চাই বৰ ডাঙৰ বেগ এটা লৈ আহিলা সেইকাৰণে কষ্ট পালা চুচৰা বগাই আনিছা বেগটো সৌ বেগ এটা আনিব লাগে আকৌ লগতে পৰি মৰিছিলো ডাইনিঙত সব ৰেডি কৰি থৈছো ভাতগিটাকে খাই লবি মুখ হাতগিটা ধুই লবি পাছফালে আপুনি বহকচোন দেই আমি ভিতৰলৈকে যাওঁ বেগটো দেখিয়ে মোৰ মূৰ চুৰ ঘূৰাই গৈছে যি ডাঙৰ বেগ লৈ আহিছে
সেই তাকে মাছৰ তৰকাৰী বনাই থৈছো আজি আকৌ আহিবি বুলি ভাতকেইটা সোনকালে বনাই দিলো খাই ল সোনকালে তোমাৰ ভনীয়ে সেই ৰাতিপুৱা সোনকালে ওলালে সেই দেখিয়ে বাৰু ভাতকেইটা দিছা ভালে কৈছা হ'ব বাৰু দিয়া মই নাখাওঁ মই দেৰিকৈ খাম তাইকে খুৱাই লোৱা বাই তোৰ শাহু এজনীচোন বছা একো এটা কৰিব নিদিও আহিব পৰা কৈছে বোলে ইমান ডাঙৰ বেগটো কেলে লৈ আহিছা এতিয়া আৰু কৈছে বোলে ইমান গাল কেলে খাবলৈ দিছ নকবি আৰু বুজিছ আমাৰ ইমান অশান্তি নাই এজনী পা শান্তি নাইকিয়া হৈছে এইপাই বেছি অশান্তি আমাৰ ঘৰখন এতিয়া মই আহিছো নহয় আমি দুজনী মিলি এই গেছত দিব লাগিব বুজিছ মৰিবলৈ আৰু কেইটা দিন আছে ঠিক নাই তাই আকৌ সেই উস্তাদি পঠাই দিয়ে কি কৰিবা আমি দুজনী মিলি ভালকে মছলাটো দিম মই তই চিন্তা নকৰিবি মই এতিয়া আহিছো যেতিয়া এক এহেকা দিহে যাম বাই তহঁতৰ পাকঘৰটো বৰ ধুনীয়া কৰিলি ললিতা বাইদেউ দেখোন কি হ'ল আপুনি কোনা কথাখন কৈ ওলাইছে কালি মামাই লক্ষী বাইক বিচাৰি পোৱা নাই নহয় খাই কাটি ক'ত গ'ল জানো কালি গধূলি ওলাই গ'ল ক'ব পাই এতিয়ালৈকে ছোৱালীজনী নাই বিচাৰি ফুৰিছো মই তাইক ক'তো পোৱা নাই ফোনো কৰা নাই ৰ'বচোন ৰ'ব ধৈৰ্য ধৰক কন্দা কথাখন নকৰিব সেই পিছত পুলিচক খবৰ দিলে নে নাই পুলিচকনো কেলে খবৰ দিব লাগিছে ভাল খবৰ ওলাইছে যদিহে পাইছো মই যে ক'লাইছে চাগে এই ভাগত বুজিছ খাই খাতি ললিতিয়া সেই জোৱাই ঘটিলেহে যেন পাইছো মই এনেকুৱাহে লাগিছে কন্দা কথাখন নকৰিবি মৰতি কিজানি জোৱাই ঘটিছ যিয়ে নহ'লে কোনে যাব ঘৰৰ পৰা নকৰিও নোৱাৰো এই বুঢ়ীজনীৰ পৰা শান্তি নাই আৰু মানুহজনী কান্দি কাটি ওলাইছেহি তাহাৰ আকৌ সদায় উল্টা কথা আপুনিনো কেলে তেনেকে কৈছে বাৰু তেওঁহে গম পাইছে যে কালিৰ পৰা ঘৰত নাই ছোৱালীজনী হেৰাইছে কেনেকুৱা লাগিছে হেৰি কৰিব ব'লক বুজিছে ললিতা বাইদেউ এই আমি গোটেই পৰা মিলি সেই পুলিচতে সেই এজাহাৰ এখন দিওঁগে ব'লক ক'ত বা গৈছে ছোৱালী কথা কোনো ধৰিব নোৱাৰি নহয় দেখিছেনে বন্ধু বান্ধৱীসকল কি হৈছে আমাৰ সেই ওচৰ চুবুৰীয়া সেই লক্ষীমাই বোলে কালিৰ পৰা ঘৰৰ পৰা নিওঁতেই হ'ল বোলে মাকে এতিয়া সেই কান্দি কাটি ওলাইছেহি আমাৰ বাইদেউ